হিচাপ কৰি তেখেতসকলে ৩-৪ জনৰকৈ বেছি হিচাপেই নোলায়। যোনে কষ্ট কৰিছে ইউথবিলাকে তেখেতসকলে গাড়ী পাইছে, সুবিধা পাইছে। BPF-आव जायफोर लाइमोनफोरा जयनिं जादों बिसोरनो स्कर्पिय', बलेर', सोरनोबा इन'भा गारि होनायखौ नुदों, नाथाय थाखा फैसा होनायखौ नुवाखै आं। কোনোবা বলেৰ' পাইছে, কোনোবা ইন'ভা পাইছে, কোনোবা এই স্কৰ্পিঅ' পাইছে, এইবিলাকতো আমি দেখি পাইছোঁ, হয় না নহয়? इउपिपिएलनि देरहानायनि अंकआ दासिमबो 3-4आवनो दं। हिसाब खालामब्लाबो 4नि बांसिन ओंखारा, बुंदों बिक्रम दैमारिया। পিছে চৰকাৰ গঠন কৰাটো দূৰৰে কথা হ'ল। এতিয়া কোনটো সমষ্টি জিকিব, কোনটো সমষ্টি হাৰিব তেখেতসকলে গম পায় ৩-৪টাৰ বেছি নোলায়। गरेस्वर बियाबाव फैगौ बिटिसि बिसायख'थिनि थाखाय गोख्रों खामानि मावलांनो BPF दोलोआ मोनसे जथुमा खुङो। प्रमोद बर' डाঙৰীয়াৰ যিটো ৰাজনীতিকৰ যিটো এই শক্তি তেখেতসকলে দেখাই আছে, আমি অলপ চলপ দেখি আছোঁ। কিন্তু যিমান দেখালেও তেখেতসকলৰ আহি থকা যিটো ইলেকশ্যন ছেপ্টেম্বৰ বা অক্টোবৰত হ'ব, তেখেতসকলে চৰকাৰ গঠন কৰিব পৰাটো দূৰৰে কথা। তেখেতসকলে যেতিয়া নেকি আলোচনা কৰে, টেবল টক কৰে, কিমান মান আমি সঁচাকৈ জিকিবলৈ পাৰিব, কিমান আসনত আমি জিকিবলৈ সক্ষম হ'ব, সেইটো হিচাপ কৰি তেখেতসকলে ৩-৪ জনৰকৈ বেছি হিচাপেই নোলায়। ৩-৪ জনৰকৈ বেছি তেখেতসকলৰ জিকাৰ সম্ভাৱনাই নাই। পিছে চৰকাৰ গঠন কৰাটো দূৰৰে কথা হ'ল। এতিয়া কোনটো সমষ্টি জিকিব, কোনটো সমষ্টি হাৰিব তেখেতসকলে গম পায় ৩-৪টাৰ বেছি নোলায়। এতিয়া আমাৰ BPF দলৰ যিটো ষ্টেটাছ, কমচে কম 25টাৰকৈ তলত আমি আহিব নোৱাৰোঁ। 25টাৰকৈ ওপৰত আমাৰ জিকিবলৈ সক্ষম হ'ব, আমি আশাবাদী। আৰু এতিয়া আপোনালোকে আগত কোৱাৰ দৰে BPF দলক যোগদান হ'লে হাগ্ৰামা মহিলাৰীয়ে পইচা দিয়ে নেকি, পইচা বিলাই নেকি বুলি মানুহবিলাক ভাবে, প্ৰশ্ন কৰে। কিন্তু আজিলৈ আমি দেখিবলৈ পোৱা নাই পইচা দিয়া, কাৰোবাৰ পইচা দি পেলাই জইন কৰোৱা, এইবিলাক আমি দেখিবলৈ পোৱা নাই। কিন্তু আমি গম পাওঁ যোনে কষ্ট কৰিছে ইউথবিলাকে তেখেতসকলে গাড়ী পাইছে, সুবিধা পাইছে, কোনোবা বলেৰ' পাইছে, কোনোবা ইন'ভা পাইছে, কোনোবা এই স্কৰ্পিঅ' পাইছে, এইবিলাকতো আমি দেখি পাইছোঁ, হয় না নহয়? এতিয়া এইদিনা আমাৰ কাষ্টম ডাঙৰীয়া এটা ব্লেক কি আছিল বলেৰ' পাইছে, ৰিঞ্জয় দা বলেৰ' পাইছে, লেহৰ ভাইটি বলেৰ' পাইছে, কস্মিতা বলেৰ' পাইছে, আপচাৰা বেগম বলেৰ' পাইছে, মণি চেত্ৰী বলেৰ' পাইছে, কোনোবা মোবাইল পাইছে। এনেকুৱা সুবিধাটো পাৰ্টীয়ে যোনে কষ্ট কৰে তেখেতসকলক দিয়াটো আমি দেখিবলৈ পাই আহিছোঁ। মানে পাৰ্টীৰ কাৰণে যোনে কষ্ট কৰে তেখেতসকলক পাবই, তেখেতসকলক দিয়া হয়। হাই প্ৰফাইলৰ পৰা মৰম কৰি পেলাই পাৰ্টীৰ নামত কাম কৰিছে, পাৰ্টীৰ নামত ছেক্ৰিফাইচ কৰিছে বুলি তেখেতসকলক সুবিধাটো দিয়াটো আমি দেখিবলৈ পাইছোঁ। হয়, মোকো হয়তো দিব পিছত। মোৰতো পুৰণা ওলি 2টা গাড়ী আছে, 800 বুঢ়া আছে আৰু MS এটা আছে। তাৰ কাৰণে হয়তো পিছত তেখেতক দিব, ঠিকাদাৰ মানুহ অলপ চলপ মেনেজ কৰিব পাৰে বুলি হয়তো ভাবিছে, পিছত দিব পাৰে। এইবিলাক মই ইমান হেৰি কৰা নাই। এতিয়া ইউথবিলাকো মই ৱেলকাম কৰিছোঁ, যিবিলাক BPFত আহি কাম কৰিব বিচাৰিছে তেখেতসকলক আমি সুবিধা দিম, আঁকোৱালি ল'ম। আৰু হাজাৰ থাউজেণ্ড ইউথ আহিবলৈ এতিয়া লাইন ধৰি আছে। তেখেতসকলক আমি আহি থকা দিনবিলাকত কথা পাতি পেলাই BPFত যোগদান কৰিম। আপোনালোকে এই মিডিয়াৰ থ্ৰুদি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাব।